তেখেতে কৰ্মৰতভাৱে আলিপুৰদুৱাৰ আছিলে তেখেতৰ, কিন্তু তেখেতক মানে ট্ৰেইনিঙৰ কাৰণে ৱেষ্ট ছিকিমৰ চীনৰ সীমান্তৰ কাষতে বুৰদাং নামৰ ঠাই এডোখৰত তেওঁলোকক ট্ৰেইনিঙৰ কাৰণে নিছিলে আৰু ট্ৰেইনিঙৰ কাৰণে নিয়াৰ সময়তে এই অনাকাংক্ষিত ঘটনা এই ঘটনাটোৰ ঘটাৰ ফলস্বৰূপে তেওঁ মৃত্যুবৰণ কৰিবলগীয়া হ'ল। অতি মেধাৱী এই ল'ৰাজন আজি তেওঁৰ আনন্দ বজাৰ হালবাৰীৰ ওচৰত আমাৰ হাটখলা নামৰ গাঁও, এই গাঁৱৰে নিবাসী আছিল আৰু তেওঁৰ এগৰাকী পিতৃ মাতৃ দুগৰাকী ভাতৃ সৰু ভাতৃ এই সংসাৰত আছে। আৰু আজি মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হৈ পেলাই লগতে অসম চৰকাৰৰ হৈ পেলাই কেবিনেটৰ হৈ পেলাই আমি আজি শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছোঁ আৰু ইতিমধ্যে শোকসন্তপ্ত পৰিয়ালবৰ্গক ইতিমধ্যে সমবেদনা জনাইছোঁ আৰু গোটেই সমগ্ৰ এই অঞ্চলটো এটা শোকৰ ছাঁ এটা পৰিছে। কাৰণ কিয় আমি জানো যে এই অঞ্চলৰ মানুহ হালবাৰী আনন্দ বজাৰ হওক বা উদুঘাটা হওক বা আমাৰ গাঁতিয়ে হওক বা সৰভোগ বননগৰ বিভিন্ন ধৰণৰ ডিফেন্সৰ মানুহ ভৰপূৰ। দেশ সেৱা ৰক্ষাৰ কাৰণে ইতিমধ্যে এই অঞ্চলৰ মানুহে প্ৰাণ বিসৰ্জন দিছে, বহু মানুহে কৰ্মৰত হৈ আছে, আনকি প্ৰায় 10,000তকৈ অধিক আৰ্মি আছে এই অঞ্চলত। গতিকে স্বাভাৱিকতে শোকাকুল পৰিৱেশ এটা হ'বই। গতিকে এই জোৱানজনৰ মৃত্যুত স্বাভাৱিকতে অসমৰ বহু ক্ষতি হ'ল, ভাৰতৰ বহু ক্ষতি হ'ল। গতিকে ভাৰত আৰু অসমে নিশ্চিত ওপৰত তেওঁক মনত ৰাখিব আগন্তুক দিনত। অসম চৰকাৰৰ পৰা এককালীন কিবা সাহায্য ঘোষণা কৰিব? এতিয়ালৈ এই বিষয়টো মই ইয়াৰ পৰা যোৱাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰক অৱগত কৰাৰ পিছত কিবা যদি তেনেকুৱা হয় নিশ্চিত ওপৰত ঘোষণা কৰিব। যিহেতু দেখা গ'ল একমাত্ৰ উপাৰ্জনকাৰী আছিল, মই ইয়াৰ পৰা গৈ মুখ্যমন্ত্ৰী ডাঙৰক অৱগত কৰাৰ পিছত নিশ্চিত ওপৰত, কাৰণ আমি যিহেতু সহানুভূতি দৃষ্টিভংগীৰে আমি চাই আহিছোঁ আৰু প্ৰাক্তন সৈনিক বুলি ক'লে আমাৰ বহুত সহানুভূতি আছে, দেশৰ যিমানবোৰ সৈনিক আছে নিশ্চিত ওপৰত অসম চৰকাৰৰ বা আমাৰ জনসাধাৰণৰ কৰণীয় আছে, কৰণীয়খিনি আমি আগন্তুক দিনত কৰিম।